নদীত বিলায়ে ফাৰ্ষ্ট টাইম দেখা পালো দেখিছা আকৌ से ভিউ পইণ্ট না ভিউ পইণ্ট নহয় কি জানি কিন্তু আমি ইয়াৰ পৰা ভিউ কৰিম আৰু कुछ भी ইফালেদি যায় ইফালেদি আমি সিটো পাম মানে ইয়াৰ আগত দেখি আহিব ভাঙি পৰিলো কোনটা এটুত এটুতো উঠি যাওঁ নেকি উঠি যাওঁ গোটেইকেইটাতে বিছনা কি কৰি আছে ইয়াতে খটখটি যাওঁ পৰ্ক চাওমিন 50 টকা সস নাই বেচেৰা নিমখ দি খাইছে চাওমিন কেনেকুৱা লাগিল ভাল লাগিছে ন এক কৰি খাইছা ন ৰবা দিয়া নাই এটা হেল্ল' এভৰিৱান আমি আজি ট্ৰি হাউচ চাবলৈকে আহিলোঁ ইয়াতে বহুতে কৈ আছিল জাগাটো ভাল লাগে বুলি বস্তুটো বেয়া নহয় বাৰু জাগাটো বেয়া নহয়
ইয়াতে এতিয়া বৰ্তমান মানুহ দুনো অলপমান কম অফ চিজন কাৰণে নেকি ঠাণ্ডা দিনত হেনো একদম বঢ়িয়া জাগাটো বঢ়িয়া হয় আৰু মানে যিটো পৰিৱেশটো খুবেই মানে একদম সুন্দৰ হৈ উঠে আৰু ঠাণ্ডা দিনত বিশেষকৈ আৰু যিহেতু এতিয়া বৰ্তমান গৰমৰ অকণমান আহি গৈছে গৰমটো অলপ আহিছে ফাগুনৰ এনেকুৱা গতিকে মানে কি অলপ মেৰামতি আৰু অকণমান আপগ্ৰেডেশ্যন টাইপৰ কিবা কাম চলি আছে আৰু ইয়াতে হেৰি সৰু মানে ধুনীয়া ইয়াতে ভিডিঅ'টো দেখা পাব ইয়াতে বহুত সৰু ধুনীয়া কৰি গছৰ ওপৰত থকাকৈ তেনেকুৱা কৰি মানে সৰু জুপুৰি টাইপ কিন্তু মানে গছৰ ওপৰত আছে সেইটো কাৰণে যিহেতু মানে নামটো দিয়া হৈছিলে ট্ৰি হাউচ কিন্তু বাকীবিলাক তেনেকুৱাকৈ আছে ৰেষ্টুৰেণ্ট এখনো আছে এইখন পিছফালে মোৰ এখন ৰেষ্টুৰেণ্ট ইয়াতে ৰেষ্টুৰেণ্টত আমি খালোঁ পৰ্ক চাওমিন খালোঁ বস্তুটো বেয়া লগা নাই খাই একদম টেষ্টি হৈছে বহুতে টেষ্টি আছে ঠিকে আছে বাৰু আমি খাই বস্তুটো বহুত টেষ্টি লাগিল কিন্তু তাৰ লগত আমি খাবলৈ চচ নাপালোঁ যদিও মানে একদম চচটো মিছ কৰা নাই খুব সুন্দৰ লাগছে মানে এই আমাৰ লগত ধীৰাজ আছে ধীৰাজে 2 এষাৰ ক'ব খুজিছে এইটো ভালে লাগিছে আগতে আহিছিলোঁ নতুনত্ব সিমান এটা পোৱা নাই তথাপিও আহি সংগ দি ভাল লাগিছে ঠিকে আছে বাৰু এনজয় কৰক আপোনালোকে আমি আকৌ লগ পাম চাই থাকক SimoLive দাদা এইকেইটা কি বনাইছে আপুনি বনচাই হয় এইকেইটা বনচাই আচ্ছা ডিফাৰেণ্ট বেলেগ কালাৰ আছে আচ্ছা চাইনিজ বুগেনভিলিয়া বুলি এইটো কি বুলি কয় চাইনিজ বুগেনভিলিয়া বুগেনভিলিয়া কাগজ ফুল বুলি কয় চাইনিজ বুগেনভিলিয়া আচ্ছা বুগেনভিলিয়া আৰু এইকেইটা গোলাপ ফুল আছে আপোনাৰ পিছনে ৰাতিপুৱা এয়া গোলাপ ফুল আচ্ছা ধুনীয়া গোলাপ ফুল ভোটজলকীয়া আচ্ছা এইটো ভোটজলকীয়াটো হ'ব বাৰু এই বনচাইটোৰ বিষয়ে আৰু অলপমান কওকচোন বনচাই কি আৰু এইটো ৰুম লোৱাৰ আপোনাৰ 2 বছৰমান পিছত ভালকৈ এইটো ডেভেলপ হৈ গ'লে ওলাই মেলি ধুনীয়াকৈ কাটিং কৰি সৰু পৰে তাত ৰিপৰ্ট কৰি থৈ দিব লাগিব আৰু আচ্ছা মানে প্ৰথমতে যেতিয়া গজি উঠিব তাৰপিছত কাটি মেলি আকৌ ইয়াক ৰুই থৈ দিব লাগিব হয় আচ্ছা ঠিক আছে